কোনো মাচুল বৃদ্ধি হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেও মানে স্পষ্ট কৰি দিয়ে টুইটাৰ মাধ্যমত নতুনকৈ স্মাৰ্ট মিটাৰ লগোৱা হৈ আছে। এই স্মাৰ্ট মিটাৰত ক'ৰবাত মানে ৰিডিঙত বিজুতি হৈছে আৰু তাৰ কাৰণে মিটাৰটো এক্সেছ আহিছে। গোটেইটো চেকিং কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। অহা দিনবোৰত এই সমস্যাবোৰ নিষ্পত্তি যিবিলাকে বেছিকৈ ভৰিলে এইবিলাক কিহৰ কাৰণত বেছিকৈ আহিছে। স্মাৰ্ট মিটাৰ আছে চাওক, স্পেচিফিক মই কথাটো ক'ব খোজা নাই। স্মাৰ্ট মিটাৰৰ কাৰণে যিখিনি হৈছে মাচুল যিহেতু বৃদ্ধি হোৱা নাই, স্মাৰ্ট মিটাৰৰ কাৰণে হৈছে। চ' গোটেইটো মানে ঠিক হৈ যাব। ছাৰ বানপানীয়ে জিলাৰ ৰাস্তা ঘাটবিলাক বেয়া হৈছে, যিখিনি বেয়া হৈছিল SDM-ত আহিছে, মেৰামতি হ'ব। কোনে চাকৰি পাইছে মই নিজেও নাজানো। মোৰ সমষ্টিৰ ইমান ট্ৰান্সপাৰেণ্ট আছে বস্তুটো যে চাকৰি পোৱা মানুহজনে চাকৰি পোৱাৰ পিছত গামোচা এখন আনি গামোচাটো পিন্ধাই যায় যে ছাৰ চাকৰি পালোঁ। ইয়াতকৈ ভাল দিন আৰু কি হ'ব পাৰে। দুখীয়াৰ ল'ৰা ছোৱালীয়ে চাকৰি পাই আছে, চব্জি বিক্ৰী কৰা মানুহৰ ল'ৰাই মানে চাকৰি পাইছে। তাৰ অৰ্থটো হ'ল যে আমি এটা পাৰদৰ্শী চৰকাৰ চলাই আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এইবিলাকৰ পৰা আমি অসমক ওলাই দিব খুজিছোঁ যে অসম আৰু এইবিলাকত ফচি নাথাকে। বহুত কাম আমাৰ কৰিব লগা আছে। এই কামখিনিৰ ওপৰতে আমাৰ চকু আছে যে কেনেকৈ এই কামবিলাক কৰিব পাৰি। চব সমাজত ভাল মানুহ বেয়া মানুহ দুটাই থাকে। যিসকল মানুহৰ মানসিকতাটো হ'ল দলালি কৰাৰ, যিসকল মানুহে দালালি কৰিয়ে গোটেই জীৱন চলিলে, এই মানুহখিনিতো নিজৰ মানে চৰিত্ৰ বদলি কৰি নলয়। কিন্তু আমি মানে সিদ্ধান্ত লৈছোঁ যে ইহঁতক কোনো ধৰণৰ প্ৰশ্ৰয় নিদি এক ট্ৰান্সপাৰেণ্ট ছিষ্টেমত আমি চাকৰি নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিম। ভৱেশ কলিতাৰ বিষয়ে কাৰোবাৰ তাত যদি কিবা তথ্য আছে তথ্যটো দিব লাগে। জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু আকৌ আন্দোলন মানে এইবিলাকতো চলি থাকিব। আন্দোলনো মানে চলিব, সমাধানো হ'ব। সিদিনা আমি আদিবাসী চুক্তি কৰিলোঁ, আজি বড়ো চুক্তি হ'ল, কাৰ্বি আংলঙত চুক্তি হ'ল। চৰকাৰে এটাৰ পিছত এটা সমস্যা নিষ্পত্তি কৰি গৈ আছে। আজি বৰ্ডাৰৰ ডিছপিউট আছে অৰুণাচলৰ লগত, মিজোৰামৰ লগত, মেঘালয়ৰ লগত। এই বৰ্ডাৰ ডিছপিউটবোৰ আমি নিষ্পত্তি কৰাত লাগি আছোঁ। আপোনালোকৰ নিজৰো এটা উপলব্ধি আছে। সমস্যা একেদিনে নোহোৱা কৰিব নোৱাৰি, কিন্তু সমস্যা কমাই আনি সমাধানৰ পথত আমি লৈ গৈ আছোঁ। আজি আমাৰ BTCৰ MCLA EM সকলৰ লগতে এটা কোঅৰ্ডিনেশ্যনৰ মিটিং হ'ল। উন্নয়নৰ যিখিনি কাম চলি আছে তাৰো খতিয়ান লোৱা হ'ল। আগন্তুক দিনবোৰত কামটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰো মানে ওপৰত আলোচনা হ'ল। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম তীব্ৰ গতিত পৰিৱৰ্তনৰ ফালে আৰু উন্নয়নৰ ফালে আগবাঢ়ি আছে। একে সমানে গতিৰে কেনেকৈ BTCটো উন্নয়নৰ কাম আগবাঢ়িব পাৰে তাৰ ওপৰত আলোচনা। বিশেষকৈ মিছন বসুন্ধৰা BTCত ইমপ্লিমেণ্টৰ কাৰণে ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু মুখ্যমন্ত্ৰীয়ে কথা দিছিল, কিন্তু আজিলৈকে তাৰ সুফল দেখিবলৈ পোৱা যায়। গোটেই কথাবোৰৰ ওপৰতে আলোচনা হৈছে। যোৱা 20 বছৰ এটা স্থবিৰতা ইয়াত আছিলে, তাক তাৰ পৰা ওলাই আনি গতি দিয়াত কিছু সময় লাগিব, কিন্তু আমি সঠিক মানে পথতে আগবাঢ়ি আছোঁ বুলি আমি বিবেচনা কৰি সিদ্ধান্ত লৈছোঁ।